মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত 13 নম্বৰ পাঠটি আলোচনা কৰিব ওলাইছোঁ। আলোচনা কৰিব বিচৰা আজিৰ পাঠটিৰ নাম হৈছে কানাইৰ চাতুৰি। কানাইৰ চাতুৰি এই কবিতাটিৰ কবিগৰাকীৰ নাম হৈছে শ্ৰীধৰ কন্দলী। এই কবিতাটিৰ জৰিয়তে কবিয়ে ভগৱান শ্ৰীকৃষ্ণৰ ঈশ্বৰত্বৰ পৰিৱৰ্তে সাধাৰণ অভিমানেৰে ভৰা মানৱ শিশুত্ব ভাৱহে সুন্দৰভাৱে ফুটাই তুলিছে। কবিতাটোত উল্লেখ থকা মতে এদিন ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ পাছতো শিশু কৃষ্ণ শুই থকাত সমনীয়া গোপশিশুসকলে আহি খেলিবৰ বাবে কৃষ্ণক জগাই দিবলৈ যশোদাক অনুৰোধ কৰিলে। তেতিয়া যশোদাই কৃষ্ণক জগাবলৈ গৈ কিহৰ ভাগৰতনো ইমান দেৰিলৈকে শুই আছা বুলি তিৰস্কাৰ কৰিলে। ৰাতিপুৱাতেই মাকৰ পৰা কটু কথা শুনিবলৈ পাই খং আৰু অভিমানত কৃষ্ণই ক'লে যে তেওঁ 4-5 দিন নাখাই নবৈ আৰু গৰু চৰাবলৈও নগৈ কেৱল শুয়ে থাকিব। কাৰণ মাকে দিয়া কলংকৰ বোজা তেওঁ আৰু সহ্য কৰিব নোৱাৰে। জগতৰ পালনকৰ্তা তেওঁৱেই নাৰায়ণ স্বৰূপে অনন্ত শয্যাত শয়ন কৰি পদ্মনাভিৰ পৰা ব্ৰহ্মাক উপজাই বেদৰ জ্ঞান দিছিল। সেই কৃষ্ণক যশোদাই লঘু দুখতে অনেক শাস্তি প্ৰদান কৰে। অসুৰৰ ভয়ত কম্পমান দেৱতাসকলে শ্ৰীকৃষ্ণক আৰাধনা কৰাত কৃষ্ণই চতুৰ্ভুজ ৰূপ ধাৰণ কৰি দেৱতাসকলক দেখা দিছিল। দেৱকাৰ্য সাধনৰ বাবে অসুৰ আৰু দেৱতাসকলে মিলি কৰা সমুদ্ৰ মন্থনত যি অমৃত ওলাইছিল, সেই অমৃত শ্ৰীকৃষ্ণই মোহিনী ৰূপ ধৰি দেৱতাসকলক খুৱাই অসুৰসকলক ছলনাৰে বঞ্চিত কৰি দেৱকাৰ্য সাধন কৰিছিল। সেই কৃষ্ণকে যশোদাই এতিয়া দধিচুৰ কলংক জাপি দি শাস্তি দিয়ে। শিশু কৃষ্ণই অভিমান কৰি আৰু কৈছে যে ব্ৰহ্মাকে আদি কৰি সকলো দেৱদেৱতাই কৃষ্ণক সেৱা কৰে। সেই কৃষ্ণই এতিয়া যশোদাৰ ঘৰত কৰকৰা ভাত খাই গৰু চৰাব লগা হৈছে। তেওঁৱেই বামন ৰূপ ধাৰণ কৰি 3 পদ ভূমি খুজি বলি ৰজাৰ অহংকাৰ নাশ কৰিছিল। স্বৰ্গত থকা গংগাক তেওঁৱেই ভৰিৰ নখেৰে কটাহ ফুটুৱাই পৃথিৱীলৈ বোৱাই আনিছিল। সেই পদজল অৰ্থাৎ গংগা দ্ৰুতগতিত পৃথিৱীলৈ বৈ অহাত বাটতে মহাদেৱ শিৱই তেওঁৰ শিৰত থকা জটাত ধাৰণ কৰিলে। ছাত্ৰ ছাত্ৰীসকল, কবিতাটোৰ অন্তৰ্গত এটি স্তৱক হ'ল, মই কবিতা ফাঁকি গাই দিছোঁ বাৰু। কাঠবাজি বুলি জগতে সাহয় দেখিলে হোমৰো হৰি, মই আহি তোৰ ঘৰে পুত্ৰ ভৈলো সিটো দুখ দূৰ কৰি। কবিতাটিত থকা আন এটি স্তৱক হ'ল, দৈৱকী আইত মোৰ ঘৰ বুলি থাকিব তাহান পাখ, আমাকো দেখিবে লাগিয়া তোমাৰ হৈব বৰষা বিয়া। অৰ্থাৎ সন্তানহীনা যশোদাক সকলোৱে কাঠবাজি বুলি হাঁহিছিল, কিন্তু কৃষ্ণ আহি তেওঁক সেই অপবাদৰ পৰা মুক্ত কৰিছিল। ইয়াৰ অৰ্থ হ'ল, কৃষ্ণৰ জন্ম হৈছিল কংসৰ কাৰাগাৰত। তেওঁৰ পিতৃৰ নাম পশুদেৱ আৰু মাতৃৰ নাম আছিল দৈৱকী। জন্মৰ পিছতে ভগৱানৰ নিৰ্দেশ মতে পিতৃ বসুদেৱে কৃষ্ণক কংসৰ কাৰাগাৰৰ পৰা পলুৱাই নিশা যমুনা নৈ পাৰ হৈ গকুলৰ নন্দ যশোদাৰ ঘৰত থৈ আহে। তথাপি যশোদাই কৃষ্ণক অলপো মৰম নকৰে। কৃষ্ণক প্ৰতিটো কথাতে শাস্তিহে প্ৰদান কৰে। সেইকাৰণে কৃষ্ণই অভিমান কৰি কৈছে যে তেওঁ মনত যি দুখ পাইছে মাককো
তেনে দোষ দিবলৈ দৈৱকী আইৰ ঘৰলৈ গৈ তেওঁৰ ওচৰতে থাকিব বুলি থিৰাং কৰিছে। শিশু কৃষ্ণৰ কথা শুনি মাক যশোদাই কৃষ্ণৰ কাষ চাপি আহি খং অভিমান পৰিহাৰ কৰি তেওঁৰ দুখ মৰীক্ষণ কৰিবলৈ কাকুতি কৰিলে। মাকৰ কৰুণ বচন শুনি শিশু কৃষ্ণই তেতিয়া আনন্দ মনেৰে একে জাপে গৈ মাকৰ কোলাত উঠি বহিল। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কবিতাটি ভালকৈ পঢ়িবা। কবিতাটি ব্ৰজাৱলী ভাষাত ৰচিত। কবিতাটিত প্ৰয়োগ কৰা শব্দৰ আধুনিক অৰ্থ, শব্দাৰ্থ আৰু টোকাত দিয়া আছে। গতিকে তোমালোকে শব্দাৰ্থ চাই কবিতাটি ভালকৈ খৰচি মাৰি পঢ়িবা বুলি আশা থাকিল। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।